এইপিনে চাওক এটা ভাল লগা দৃশ্য। তেওঁ বিশেষভাৱে অসক্ষম যদিও তেওঁ নিজৰ ভৰিত থিয় দিছে। ইয়াতকৈ ডাঙৰ অনুপ্ৰেৰণা কি হ'ব পাৰে বাৰু স্বনিৰ্ভৰশীল হ'বলৈ? বঙাইগাঁও নলবাৰীৰ পিছত তামোলপুৰতো খোল খালে ফ্ৰেছ মাৰ্কেট। যোৱা দুদিনমান আগত ডিম্পুদা আহি ফ্ৰেছ মাৰ্কেটখন অপেনিং কৰি থৈ গ'ল। কেতিয়াবা আহিলে ভালকৈ দেখাম বাৰু। আৰু বৰ্তমান ফচি আছোঁ মটঙাত। আজি আহিছিলোঁ কলেজ আৰু বজাৰত, মানে এক গুলিত দুই চিকাৰ বুলি কয় যে, কিন্তু কলেজৰ কামটো নহ'ল বাৰু। অহাকালি আহিব দিছে আৰু বজাৰত দুটামান বজাৰ কৰিবলগীয়া আছিল, সেই কৰি ল'লোঁ। আৰু এয়া মাহীয়ে লৈ আছে বগৰী আৰু মোক মাহীয়ে এটা কুৰ্তি লৈ দিলে। তাৰপিছত মাহীয়ে সোমালে পাৰ্লাৰ, মাহীৰ থ্ৰেডিং কৰিবলগীয়া আছিল। আৰু ভাইটিয়ে মই অকণমান বহি আছোঁ, চাই আছোঁ আমি বহি। তাৰপিছত বাচ্ছা এটা আহিল কাষত, মাতি আছে বা বা, দাদা দাদা, ভালকৈ মাত ওলোৱাই নাই তাৰ।